বন্ধুসকল, সমগ্ৰ বিশ্বত যিসকল পণ্ডিত আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন মানুহ জন্ম হৈছে তাৰ ভিতৰত চাণক্য অন্যতম। চাণক্য এনেকুৱা এগৰাকী চতুৰ ৰাজনীতিবিদ আছিল যে কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বই চাণক্য নীতি মানি চলা দেখা যায়। আহকচোন চাণক্যৰ বচা বচা 5টা নীতি জানি লওঁ, যি নীতি আপোনাৰ জীৱনত বহুত কামত আহিব। চাণক্য নীতি 1। যিদৰে এজোপা সুগন্ধি ফুলে সমগ্ৰ জংঘলখনক সুগন্ধিৰে ভৰাই তোলে, ঠিক তেনেকৈ এজন সুপুত্ৰই বংশকুলৰ সন্মান বঢ়ায় আৰু ৰক্ষা কৰে। মানুহৰ বহু পুত্ৰ বা সন্তান হয়, কিন্তু বংশকুলৰ সন্মান বচাবলৈ এজন জ্ঞানী পুত্ৰই যথেষ্ট। কিয়নো ধৃতৰাষ্ট্ৰই 100টা সন্তানৰ এজনো নোলাল, যাক আমি আজি স্মৰণ কৰিম। চগৰ ৰজাৰতো 7,000 সন্তান জন্ম হৈছিল। এজনো যদি জ্ঞানী বা বিদ্বান পুত্ৰ নহয়, তেন্তে 1000 সন্তান জন্ম দিও লাভ নাই বুলি চাণক্যই কৈছে। চাণক্য নীতি 2। যিদৰে এডাল শুকান গছত জুই লাগিলেই সমগ্ৰ জংঘল জুই লাগি শেষ হৈ যায়, ঠিক তেনেকৈ বংশত এজন চৰিত্ৰহীন আৰু মূৰ্খ সন্তানৰ বাবে সমগ্ৰ বংশকুলৰ মান সন্মান হানি হয়। দুৰ্যোধন আৰু ৰাৱণক এই শাৰীৰ মানুহ বুলি চাণক্যই কৈছে। চাণক্য নীতি 3। চাণক্যই কৈছে যে 5 বছৰ বয়সলৈকে সন্তানক মৰম কৰিব লাগে, কিয়নো এই বয়সত সন্তানে সহজ পথ বিচাৰে। কিন্তু এইটো মন কৰিব লাগে যে অত্যাধিক মৰমৰ বাবে যাতে সন্তান বেয়া নহয়, সেইবাবে 10 বছৰ বয়সৰ পৰা দাবী ধমকি দিব পাৰে, কিন্তু 16 বছৰ বয়সৰ পৰা সন্তানক দাবী ধমকি দিয়া বন্ধ কৰিব লাগে আৰু বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে, কিয়নো এই বয়সত বিচাৰ আৰু বিবেচনা কৰিবলৈ শিকে। চাণক্য নীতি 4। চাণক্যই কৈছে যে যি মাক দেউতাকে সন্তানক পোহপাল আৰু শিক্ষা নিদিয়ে, তেনেকুৱা মাক দেউতাক সন্তানৰ শত্ৰু বুলি কৈছে। কিয়নো অশিক্ষিত মানুহ এজনে বিদ্যাৱান সমাজত সদায়ে তিৰস্কাৰ পাব লগা হয়। কেৱল মানুহ জীৱন ল'লেই কোনেও বুদ্ধিমান হৈ নাযায়। জ্ঞানী আৰু বুদ্ধিমান হ'বলৈ শিক্ষাৰ অত্যন্ত আৱশ্যক হয়। বগলীয়ে বগা হ'ল বুলিয়েই বগা শংখৰ ৰাজসভাত বহি শংখ হ'ব নোৱাৰে। ঠিক তেনেকৈ অশিক্ষিত মানুহ এজনেও বিদ্যাৱান সমাজত শোভা নাপায়। সেইবাবে প্ৰতিগৰাকী মাক দেউতাকেই সন্তানক এনেকুৱাকৈ শিক্ষা দিব লাগে যে তেওঁ সমগ্ৰ সমাজৰে এটা শোভা হয়। চাণক্য নীতি 5। চাণক্যই কৈছে যে কুলি চৰাইৰ সৌন্দৰ্য তাৰ শুৱলা মাতত থাকে, নাৰীৰ সৌন্দৰ্য থাকে প্ৰতিৱতা স্বভাৱত, কুৰূপ মানুহৰ সৌন্দৰ্য থাকে বিদ্যাত, আৰু তপস্বীৰ সৌন্দৰ্য থাকে ক্ষমাশীল স্বভাৱত। চাণক্যই কৈছে যে মানুহৰ সৌন্দৰ্য গুণত লুকাই থাকে। যেনেকৈ কুলিৰ সৌন্দৰ্য তাৰ মিঠা মাতত আছে, কিন্তু কাউৰীও কুলিৰ দৰে কলা হ'লেও তাৰ মাতটো কাৰোৰেই ভাল নালাগে। ঠিক তেনেকৈ নাৰীৰ সৌন্দৰ্য থাকে প্ৰতিৱতা স্বভাৱত। প্ৰতিৱতা নাৰীক সমাজত সদায় সন্মান কৰা দেখা যায়। শাৰীৰিকভাৱে কুৎসিত বা কুৰূপ মানুহে বিদ্যাৰ কাৰণে সমাজত সন্মান বুটলিব পাৰে। যেনেকৈ সত্যৱতীৰ কুৰূপ সন্তান ব্যাস এলাগী হোৱাৰ পাছতো বিদ্যাৰ বলত সন্মান আৰু আদৰ পাইছিল। তপস্বী বা ঋষিমুনিৰ সৌন্দৰ্য ক্ষমাশীল স্বভাৱত থাকে। মহৰ্ষি ভৃগুৱে ক্ষমাৰ গুণ থকাৰ বাবেই ভগৱান বিষ্ণুক দেৱতাৰ শ্ৰেষ্ঠ বুলি গণ্য কৰিছে। বন্ধুসকল, মোৰ এই আজিৰ 5টা চাণক্য নীতি ইমানেই আছিল। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব, মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আৰু তুলি ধৰিব পাৰোঁ। ধন্যবাদ।